welcome back to my YouTube channel. নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে অন্য এটা ভিডিঅ' আৰু এতিয়া আমি গৈ আছোঁ বৰ্তমান ঠেঙাল মিউজিয়ামলৈ আৰু ৰাতিপুৱা ওলাই আহোঁতে আচলতে ভিডিঅ' কৰিবলৈ অকণো সময়ে নাপালোঁ তো ভাবিলোঁ এতিয়া গৈ থাকোঁতেই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ এতিয়া আমি আহিছোঁ গড়আলি হৈ এতিয়া আমি KFCৰ ওচৰ পাইছোঁহি দেখিছেই তাৰ পৰা আমি এতিয়া গৈ থাকিম লাহে লাহে আৰু আপোনালোকো লগে লগে আহি থাকক বাটত কি হয় দেখাই গৈ থাকিম এই ৰাস্তাটো ইমান ধুনীয়া তো ভাবিলোঁ বাটতে আমি অকণমান ফটোশ্বুট কৰি লওঁ বই আমি এটা মিউজিয়ামলৈ খোজকাঢ়ি গৈ থাকোঁ এজনী জিতামণি হাউত আগৰ মোৰ স্কুটি পাৰ্টনাৰ স্কুটি মানে তাইৰে স্কুটি মই লগত উঠা পাৰ্টনাৰ হাই ফটো মাৰি লওঁ তেনেহ'লে আপোনালোক ৰ'ব আমি দুখনমান ফটো মাৰি লওঁ এতিয়া তাৰ পৰা আকৌ গৈ থাকিম এতিয়া আমি মিউজিয়ামৰ ওচৰ পাই গ'লোহি দেখিছেনে ই অকণ অকণকৈ জিলিকিছে এয়া পাই গ'লোহি আৰু মানুহ ইমান আজি নাইকিয়া বাৰু জিকা এতিয়া আমি ঠেঙালত পাই গ'লোহি ঠেঙাল মিউজিয়ামত আজি বহুত বেছি মানুহো নাই বাৰু দোকান লাগি গ'ল দুদিনৰ আগত আহোঁতে দোকান চোকান একো হোৱাই নাছিলে দেখাই দিছোঁ এতিয়া আমি মিউজিয়ামৰ ভিতৰত প্ৰৱেশ কৰিছোঁ আচলতে প্ৰথম টিকেট দুটা ল'ব লাগে মই যিটো দেখুৱাব নোৱাৰিলোঁ কাউণ্টাৰত তাৰ পৰা আমাক চেনিটাইজ কৰিছে মাস্ক পিন্ধাইছে তাৰ পৰা আহিছোঁ আৰু এতিয়া দেখিছেনে গোটেইখন ইমান ডাঙৰ ফিল্ড হয় আৰু গোটেইখন ফুলেৰে ভৰি আছে যেনেকৈ ৰাস্তাটো দুইফালে ফুল আছে দেখিছে আপোনালোকে আৰু কিমান ডাঙৰ হয় এইটো আচলতে হলটো আৰু গৈয়ে সেয়া ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয় এইটো পোৱা যায় তিতাবৰ একজেক্টলি তিতাবৰতে আছে তিতাবৰো নহয় আচলতে এতিয়া ভিতৰত সোমাও না গৈ আমি এতিয়া গৈ ভিতৰত সোমাই লওঁ ভিতৰত সোমাই অকণমান খেলি লওঁ সেইজনী আমি গ্লাছত অপেন দ্য ড'ৰ ভিতৰত সোমাই এটা ডাঙৰ হল পোৱা যায় য'ত একো ভিতৰত যিখিনি গেম খেলে হৰৰ হাউচ বা যিবিলাক থাকে তাৰ কাউণ্টাৰটো আছে তাতে এই হলটোতে আৰু সোমাই এইখিনি দেখিছেনে ৱালত এনেকুৱা ধুনীয়াকৈ বনাই থোৱা আছে অৰ্কিডখিনি আছে আৰু এই খুঁটাবিলাক যিবিলাক আছে তাৰ দাঁতিটোতো ইমান ধুনীয়াকৈ মানে ফুলবোৰ সজাই থোৱা আছে আৰু অকণমান এই দাঁতিলৈ আহি এইটো ইমান ধুনীয়াকৈ বনাই থোৱা আছে বাঁহৰ কাঠি কামি চাওক ইমান ধুনীয়া হাতৰ কাম দুজন মানুহ আছে দুটা ম'হ আছে দুটাই মানে চৰাবলৈ আহিছে যুঁজিছে আৰু ইমান ধুনীয়াকৈ বনাইছে গোটেইখিনি এইখিনি অৰ্কিডখিনি ফুলি আছে আৰু এইপিনে মানুহে বহিবৰ কাৰণেও দুখনমান মানে চকী আছে তাৰপৰাতো গোটেই খুঁটাবিলাকত বিভিন্ন মুখাশিল্পৰ কাম কৰা আছে এফালে হুবাহু আছে বালি ৰজা আছে তাৰ থলুৱা লোকসকলৰ ফটো মানে মুখা আছে হিৰণ্যকশিপুৰ তেনেকৈ বহুত মুখা আছে এয়া হৈছে হুবাহু মই আচলতে দুদিন গৈছিলোঁ তাৰ দুদিনৰে ভিডিঅ' আছে প্ৰথম দিনা মই হাজবেণ্ডৰ লগত গৈছিলোঁ পিছৰ দিনা মোৰ ফ্ৰেণ্ডৰ লগত গৈছিলোঁ আৰু এতিয়া আমি এনেকৈ আহি আছোঁ এইটো অডিঅ' ভিজুৱেল ৰুম হয় এইপিনে ছাইডত এটা কৰ্নাৰ আছে এইফালে বাহিৰলৈ যায় আৰু মুখাশিল্পখিনি আমি ফটো যথেষ্ট ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ বাৰু এইবিলাক হৈছে এন্থুৰিয়ামৰ পুলি মই বিচাৰি হাইলাইনাৰ ইয়াত আছে এতিয়া আমি ওপৰলৈ গৈ আছোঁ আৰু দাঁতিবোৰ দেখিছেনে গোটেই চাৰিওফালে অকল ফুল পুলি এইবিলাক এন্থুৰিয়ামৰ পুলি হয় বহুত ধুনীয়া লাগে ইনড'ৰ প্লেণ্ট হয় যেনি তেনি অকল মুঠতে ফুল আৰু আহি এতিয়া আমি ওপৰৰ মহলত পাই গ'লোহি এইটো ডাঙৰ হল আকৌ আৰু সেইটো দেখিছেনে মানে এইখিনি ইমান ধুনীয়াকৈ বাঁহৰ কাম কৰিছে আৰু ইমান ধুনীয়াকৈ বনাইছে ফুলৰ ডিজাইনত এখন ৱালখনো ধুনীয়াকৈ বনাই দিছে পটি আৰু এয়া সংগ্ৰহালয়ৰ ভিতৰৰ প্ৰৱেশ দুৱাৰ য'ত আমি গ'লোঁ কিন্তু তাত ফটো মাৰিবলৈতো নিদিয়ে চ' মৰা নহ'লে
আৰু এতিয়া আমি হলটোৰ ভিতৰতে আছোঁ, গোটেই চাৰিওফালে এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। আৰু এতিয়া মই ভাবিলোঁ ময়ো দুখনমান ফটো মাৰি লওঁ, যিহেতু ইমান ধুনীয়া জেগা, সেইটো কাৰণে মই ফটো মাৰিবলৈ লাগি গ'লোঁ দুখনমান। ফটো মাৰি তাৰ পৰা আপোনালোকক আকৌ লৈ যাম অন্য এটা ধুনীয়া জেগালৈ। এতিয়া মই মাৰি লৈছোঁ ফটোকেইখন। কথা কওঁ যে সংগ্ৰহালয়ৰ মিউজিয়ামটোৰ মানে ভিতৰখনত বৰ ধুনীয়া ধুনীয়া বস্তু আছে, আপোনালোকে আহিব আৰু চাব। তাত বাকী বস্তুখিনিৰ কথা বাদেই ঠেঙালসকলৰ যি আগৰ মানে ঘৰ আছিলে, ঘৰ কেনেকৈ তেওঁলোকৰ বাহিৰা গৰু থোৱা ঘৰ বা খেতি কেনেকৈ কৰিছিলে, ক'ত বনাইছিলে, কি বনাইছিলে, সকলোবিলাক আৰু ইয়াত ধুনীয়াকৈ বনাই থোৱা আছে। আমি আকৌ এতিয়া চিৰিয়া আহি তললৈ যাম, য'ত আমি কাউণ্টাৰত আকৌ টিকেট কৰিমগৈ। আৰু ইয়াৰ এতিয়া তাইক ফটো দুখনমান মাৰি দিব লাগে, আৰু ৰৈ দিছে। মই বোলো তাই দাঁতকেইটা উলিয়াই দিওঁ বাৰু। আৰু ৱালখনত দেখিছেনে জাপিবিলাক আছে। আৰু মই যিহেতু 2 দিন গৈছিলোঁ কৈছোঁৱেই, তো মই 2 দিনৰ ভিডিঅ'ই দি দিছোঁ। আৰু এইপিনেদি নিত আমি গৈ পেলাই তলৰ ভিউটো ইমানেই ধুনীয়া লাগে, গোটেইখন ডাঙৰ ফিল্ড এখন, আৰু তাত গোটেই চাৰিওফালে ফুল। আৰু এয়া চক মই দেখাই দিছোঁ, তাত ইমান ধুনীয়া লাগিছে। আৰু এইখিনি ফুল, সেইখন গেট, এতিয়া আমি তললৈ আহি আছোঁ। এতিয়া আমি টিকটটো কৰি লওঁ, তাৰপিছত ওপৰলৈ যাওঁ আৰু দেখাই থাকোঁ, চাই থাকোঁ। 70টোকে নাম গেম, পিছত আকৌ গেমৰটো কাটিমহি। এতিয়া আমি গৈ আছোঁ হৰৰ হাউচ। কিমান ফুল 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 চব লৈ যাওঁ ফুলবিলাক। এতিয়া আমি এই পিছফালেদি হৰৰ হাউচৰ ফালে আহি আছোঁ। এইটো ডাঙৰ কৰিডৰ হিচাপে নিচিনাকৈ আছে। এই দাঁতিৰ চাইডে ভিডিঅ' গেম খেলিব পাৰি, এটা চাইডে ইলেক্ট্ৰিক গাড়ীবিলাক মানে চলাবৰ কাৰণে আছে। আৰু এতিয়া আমি হৰৰ হাউচটোৰ ভিতৰত সোমাই, যথেষ্ট ভয় লগা, মানে মই যথেষ্ট ভয় খালোঁ আৰু তাই মই। হৰৰ হাউচটোত যথেষ্টই ভয় খালোঁ আৰু ভালো লাগিলে। তাত 70 ৰুপিজ লয়, আৰু তাত ভিডিঅ' গেম খেলাৰো সুবিধা আছে। আৰু এতিয়া আমি পিছ চাইডে আহি, সেইটো চাইডেৰে লেফ্ট চাইডে আহি পেলাই একো পিছফালে এখন ধুনীয়া খেলনাৰ মানে ফিল্ড পায়, য'ত কেঁচুৱা ল'ৰা ছোৱালী খেলিবৰ কাৰণে যথেষ্ট সুবিধা আছে, জোলনা আছে, তেনেকুৱা ধৰণৰ। আৰু ইয়াৰ ঘাঁহটো যিটো হয় ন, সেইটো আমাৰ ইয়াৰ ঘাঁহ নহয়, এইটো আনি লগোৱা হয় গল্ফ খেলোঁতে, গল্ফত যিটো থাকে। আৰু দাঁতিৰ ফালে এতিয়া আমি এনেকৈ আহি আছোঁ, আৰু এইখিনিতে ফটো মাৰিছিলোঁ। ফটো মাৰিবৰ কাৰণে এইটো বহুত ধুনীয়া জেগা হয়, চবেই ফটো মাৰি আছে তাত। আৰু কিবা মিটিং চিটিং পাতিলেও ইয়াত পাতিব পাৰে, মুকলি হয়। আৰু এইখন ইমান ধুনীয়া, মই সঁচাই কৈছোঁ, কাৰোবাৰ যদি মন বেয়া লাগি থাকে ইয়ালৈ এবাৰ আহক, আপোনালোকৰ মানে মন ভাল হৈ যাব। আৰু মই কিন্তু ফটো চটো খুব মাৰিছোঁ, চব মানুহে যেনি তেনি ফটো মাৰিছে, ইমান ধুনীয়া হয়। আৰু মানে মইতো এনেও ফুলৰ পাগল, মই ভাবিছোঁ মই ফুলখিনিহে লৈ যাওঁ। আৰু এই ৱালখন দেখিছে, যিখন মানে গ্লাছত ধুনীয়াকৈ বনাই থোৱা আছে, তাত সদায় নতুন নতুন ডিজাইনত লাইটিঙেৰে বৰ ধুনীয়া কাম কৰে। মানে নিউ ইয়েৰৰ দিনাখন নিউ ইয়েৰ লিখা লাইটিঙত মানে লিখি দিছে, তেনেকৈ খ্ৰীষ্টমাছৰ দিনা মেৰী খ্ৰীষ্টমাছ তেনেকৈ লিখি চান্তা ক্লথক বনাইছে, বহুত ধুনীয়া এটা ছিষ্টেমত বনাইছে।
আৰু মই এতিয়া গোটেই গ্ৰাউণ্ডখন আপোনালোকক এবাৰ দেখাই দিছোঁ। সঁচাকে ভিডিঅ'টো ভাল ইমানতে লাগিছে। শেষ হৈছে। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।